Hello everyone. আমি আলোচনা কৰি আছিলোঁ অসমীয়া লিটাৰেচাৰৰ এটা সিৰিজ। তাৰ ভিতৰত আমি তিনিটা পাৰ্ট ইতিমধ্যে আলোচনা কৰিলোঁ। প্ৰাচীন যুগৰ সাহিত্যৰ পৰা আমি আলোচনা কৰিলোঁ জোনাকী যুগৰ সাহিত্যলৈকে। ডিটেইলছত আলোচনা কৰা হৈছে, আপোনালোকে যাই আগৰ তিনিটা পাৰ্ট চাব পাৰে। আজি আমি চাম বিশেষকৈ পাৰ্ট 4। এইটো হ'ব আমাৰ পাৰ্ট 4, য'ত আমি বিশেষকৈ আলোচনা কৰিম সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়া সাহিত্যসমূহৰ বিষয়ে। এইটো ডাইৰেক্ট সোৰ্স আমি উইকিপিডিয়াৰ পৰাই লৈছোঁ আৰু ইয়াৰে পৰা মেক্সিমাম লিটাৰেচাৰৰ কুৱেশ্যনছ অহা দেখা যায়। তো আমি আজি এইটো ভিডিঅ'ত এইখিনিয়ে আলোচনা কৰিম। আমি যদি চাওঁ সাহিত্য অকাডেমি এৱাৰ্ডছ ফৰ এছামিজ লিটাৰেচাৰ, এইটো আৰম্ভ হৈছিলে 1955ত, অৰ্থাৎ 1955 চনৰ পৰা এইটো বঁটা প্ৰদান কৰা হৈছিলে। এইটো দিয়া হয় আমাৰ গোটেই ইণ্ডিয়াতে দিয়া হয়, সাহিত্যৰ এৱাৰ্ড হয় এইটো, আৰু এইটো স্পন্সৰ কৰে সাহিত্য অকাডেমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। আমাৰ অসমত প্ৰথমতে পাইছিলে 1955ত আৰু পিছত একেবাৰে শেষত 2022লৈকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। এতিয়ালৈকে অসমত 59টা এনেকুৱা বঁটা পাইছে। প্ৰথমজন উইনাৰ আমি জানো সকলোৱে, যতীন্দ্ৰনাথ দুৱৰাদেৱে পাইছিলে আৰু লাষ্টৰজন মনোজ কুমাৰ গোস্বামীদেৱে পাইছিলে। তো এতিয়া আমি চাম গোটেই সাহিত্যসমূহ আৰু কোনে কোনে লিখিছিলে, কি ধৰণৰ সাহিত্য লিখিছিলে। আমি যদি চাওঁ বনফুল, 1955ত বনফুল লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাদেৱে, আৰু এইখন আছিল সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন কবিতা পুথি পয়ট্ৰি, বনফুল। তাৰপিছত বেণুধৰ শৰ্মাদেৱে ৰেমিনিচেন্স, অৰ্থাৎ আমি যাক এইটো পুৰণি যি স্মৃতিৰ ওপৰত লিখে সেই তেনেকুৱা সাহিত্য 1960ত পাইছিলে কংগ্ৰেছৰ কাচিয়লি হ্ৰদত। 1961ত পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে, তেখেতে লিখিছিলে য়াৰুইংগম। এইখনৰ পৰা কুৱেশ্যন প্ৰায় আহি থাকে, এইখন এখন নভেল হয়। তাৰপিছত 1964ত পাইছিলে অসমীয়া লোক সংস্কৃতি, লিখিছিলে বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে। এইখনৰ ওপৰতো কুৱেশ্যন আহে, গোটেইখিনি ইম্পৰ্টেণ্ট হয়, আৰু এইখন আছিলে ফ'ক কালচাৰৰ ওপৰত লিখা। 1966ত বেদনাৰ উল্কা লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে, পয়েট্ৰি বুলি আছিলে এইটো। তাৰপিছত 1967ত আধুনিক গল্প সাহিত্য লিখিছিলে তৈলক্যনাথ গোস্বামীদেৱে, আৰু এইখন এখন সমালোচনাত্মক সাহিত্য আছিলে, লিটাৰেৰী ক্ৰিটিচিজিম বুলি যাক কোৱা হয়। তাৰপিছত 1968ত অলকানন্দা পুথিখন পাইছিলে, সেইখন আমি জানো নলিনীবালা দেৱীৰ এখন সাহিত্য পুথি, কবিতা পুথি। এইখনৰ পৰা কুৱেশ্যন হোৱা দেখা যায়। অলকানন্দা পুথিখন কোনে লিখা? নলিনীবালা দেৱীয়ে, আৰু এইখন এখন কবিতা পুথি আছিলে। মঞ্চলেখা বুলি এখন অসমীয়া থিয়েটাৰৰ ওপৰত এখন কিতাপ লিখিছিলে অতুল চন্দ্ৰ হাজৰিকাদেৱে, আৰু এইখনো সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1969ত। লক্ষ্মীনাথ ফুকনে লিখিছিলে মহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ, আৰু সেইখনো এখন স্মৃতিৰ ওপৰত লিখা গ্ৰন্থ আছিলে। তাৰপিছত এইখন ইম্পৰ্টেণ্ট, 1972ত চনটোও মনত ৰাখিব, সৈয়দ আব্দুল মলিকদেৱে লিখিছিলে অঘৰী আত্মাৰ কাহিনী। এইখন নভেল পুথিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে। 1974ত গোলাম সৌৰভ কুমাৰ চলিহাদেৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে, আৰু এইখন হৈছে শ্বৰ্ট ষ্টৰী। তাৰপিছত 1975 ককা দেউতাৰ হাৰ, এইখন আছিলে নৱকান্ত বৰুৱাদেৱৰ এখন উপন্যাস। তাৰপিছত 1976ত শৃংখল আমাৰ যি এখন উৎকৃষ্ট গল্পপুথি ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ, গল্পপুথিখনৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে। এইখন যদি আপোনালোকে পঢ়া নাই, পঢ়িব, বহুত ধুনীয়া গল্প সাহিত্যৰ কিতাপ। 1977ত বকুল বনৰ কবিতা লিখিছিলে আনন্দ চন্দ্ৰ বৰুৱাদেৱে, সেইখনো এখন কবিতা পুথি আছিলে।
এইখনৰ ওপৰতো কুৱেশ্যন আহে 1978 পিতা পুত্ৰ লিখিছিলে হোমেন বৰগোহাঁইদেৱে এইখন এখন উপন্যাস আছিলে সোণালী জাহাজ লিখিছিলে ভৱেন বৰুৱাদেৱে 1979ত এইখনো এখন পয়ত্ৰী আছিলে 1980ত লিখিছিলে পৃথিৱীৰ অসুখ যোগেশ দাস এইখন এখন শ্বৰ্ট ষ্টৰী আছিলে তাৰ পিছত 1981ত লিখিছিলে কবিতা নীলমণি ফুকনদেৱে সেইখন এখন পয়ত্ৰী আছিলে 1982 মামৰে ধৰা তৰোৱাল লিখিছিলে আমাৰ মামণি ৰয়ছম গোস্বামীদেৱে তেখেত যাক আমি ইন্দিৰা গোস্বামী বুলিও কওঁ এইখন এখন নভেল আছিলে বহুত উৎকৃষ্ট নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস তাৰ পিছত সুদীৰ্ঘ দিন আৰু ৰাতি লিখিছিলে নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে আৰু এইখন এখন কবিতা পুথি আছিলে 1983 জংগম বুলি যি নভেল সেইখন লিখিছিলে দেৱেন্দ্ৰনাথ আচাৰ্যদেৱে 1984 1985ত কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ বুলি তেখেতে নিজে লিখিছিলে এইখন এখন সমালোচনাত্মক সাহিত্য আছিলে তাৰ পিছত তীৰ্থনাথ শৰ্মাদেৱে এখন বায়োগ্ৰাফি লিখিছিলে বেণুধৰ শৰ্মাৰ ওপৰত নাম আছিলে বেণুধৰ শৰ্মা সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1986ত 1978ত আন এজন বুলি এখন কবিতা পুথি লিখিছিলে হৰে কৃষ্ণ ডেকাদেৱে 1988ত পাতাল ভৈৰৱী লিখিছিলে লক্ষ্মীনন্দন বৰাদেৱে তেখেতৰ উপন্যাসসমূহ বহুত ভাল লাগে লক্ষ্মীনন্দন বৰাদেৱৰ নভেল 1989ত অসমীয়া জাতীয় জীৱনৰ মহাপুৰুষীয়া পৰম্পৰা হীৰেণ গোহাঁইদেৱে লিখিছিলে এইখন লিটাৰেৰী ক্ৰিটিচিজম আছিলে স্নেহা দেৱীৰ একোটি গল্প স্নেহা দেৱীয়ে লিখিছিল 1990ত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য লিখিছিলে অজিত বৰুৱাদেৱে এইখন এখন পয়ত্ৰী আছিলে 1991ত 1992ত হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা পুথিখন শস্যৰ পথাৰ মানুহ এইখন প্ৰকাশিত হৈছিলে 1992ত যাৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1993ত মোৰ যে কিমান হেঁপাহ লিখিছিলে কেশৱ মহন্তদেৱে এইখনো এখন পয়ত্ৰীৰ কিতাপেই আছিলে 1994ত মধুপুৰ বহুদূৰ লিখিছিলে যি শিলভদ্ৰ যাৰ নাম হৈছে প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী এইটো কেতিয়াবা কুৱেশ্যন আহে শিলভদ্ৰ আচল নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী এইখন এখন গল্পপুথি আছিলে 1995ত মহাৰথী লিখা হৈছিলে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে লিখিছিলে এইখন এখন নভেল আছিলে এইখন অতিকে উত্তম গ্ৰন্থ নিৰুপমা বৰগোহাঁই বাইদেউৰ নভেল আছিলে অভিযাত্ৰী বুলি ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় 1997ত আন্ধাৰত নিজৰ মুখ সেইখন লিখিছিলে নগেন শইকীয়াদেৱে এইখন শ্বৰ্ট ষ্টৰী আছিলে আশীৰ্বাদৰ ৰং অৰুণ শৰ্মাদেৱৰ তাৰপিছত বিপন্ন সময় 1999 মেদিনী চৌধুৰী নভেল আছিলে বাঘে টাপুৰ ৰাতি আছিলে অপূৰ্ব শৰ্মাদেৱৰ শ্বৰ্ট ষ্টৰী এধানী মাহীৰ হাঁহি এইখন বহুত উৎকৃষ্ট নভেল মহিম বৰা মাহত ঐতিহ্য বুলি লিখিছিলে নলিনীধৰ ভট্টাচাৰ্য এইখন এখন প্ৰজ আছিলে অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা 2023ত লিখিছিলে বীৰেশ্বৰ বৰুৱাদেৱে কবিতা পুথি মানুহ অনুকূলে 2004ত লিখিছিলে হীৰেন্দ্ৰ নাথ দত্তদেৱে পয়ত্ৰী আছিলে মৌন উঠ মুখাৰ হৃদয় 2005ত লিখিছিলে য়েছে দৰ্জী থংচি
সেইখন এখন নভেল আছিলে স্নেহজনীৰ স্নেহজৰীৰ গাঁঠি লিখিছিলে অতুল নন্দা গোস্বামীদেৱে এইখন এখন শৰ্ট ষ্টৰী আছিলে শান্তনু কুলানন্দন এইখন পুৰবী বৰমুদৰ এখন নভেল সেইখন সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 2007ত এইখনৰ পৰাটো কোৱেশ্চন আহি ৰীতা চৌধুৰী বাইদেৱে লিখিছিলে দেওলাংখুই এইখন এখন নভেল আছিলে আৰু এইখন আই থিংক বহুত বৃহৎ নভেল এখন তাৰ পিছত 2009ত কথা ৰত্নাকৰ লিখিছিলে ধ্ৰুৱজ্যোতি বৰাদেৱে অসমীয়া ৰামায়ণী সাহিত্য এইটো কথাবস্তু ৰাতিগুৰি লিখিছিলে কেশৱ মহন্তদেৱ এইটো এটা আৰ্টিকেল আছিলে এই অনুৰাগী এই উদাস লিখিছিলে কবিন ফুকনদেৱে আৰু এইখন এখন পয়ত্ৰী সাহিত্য আছিলে 2012ত পাইছিলে চন্দনা গোস্বামীৰ পাটকাই পাৰে মোৰ দেশ এইখন এখন নভেল আছিলে 2013ত ধুলিয়ৰী ভৰিৰ খোজ আৰু সেইখন লিখিছিলে ৰবীন্দ্ৰ চৰকাৰে এইখন এখন পয়ত্ৰী আছিলে 2014ত মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা এইখনৰ পৰা কোৱেশ্চন আহে মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা এইখন এখন শৰ্ট ষ্টৰী কিতাপ আছিলে লিখিছিলে অৰূপা কলিতা পতংগীয়া বাইদেউ 2015ত আকাশৰ ছবি আৰু অনন্য গল্প লিখিছিলে কুলা শইকীয়াদেৱে এইখন এখন শৰ্ট ষ্টৰীৰ বুক আছিলে তাৰপিছত এইখনৰ পৰা কোৱেশ্চন এবাৰ আহিছিলে 2016ত মেঘমল্লাৰ ভ্ৰমণ লিখিছিলে জ্ঞান পূজাৰীদেৱে এইখন এখন পয়ত্ৰী কালেকশ্যন আছিলে তাৰপিছত 2017ত মৰিয়া হলা লিখিছিলে জয়ন্ত মাধৱ বৰুৱাই নভেল হয় তাৰপিছত 2018ত কালিলৈ দিনটো আমাৰ হ'ব লিখিছিলে সনন্ত তাঁতীয়ে সেইখন এখন পয়ত্ৰী কালেকশ্যন আছিলে 2000 এইবিলাকৰ পৰা প্ৰায় কোৱেশ্চন আহিছে কাৰণ এইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত চাণক্যখন জয়শ্ৰী গোস্বামী মহন্তই লিখা নভেল 2019ত পাইছিলে 2020ত বেংচটা এই চাৰিটা বছৰে পাইছিলে 19 20 21 22 তাৰপিছত 20ত পালে বেংচটাই এইখন আছিলে অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ শৰ্ট ষ্টৰী 2021ত পালে ইয়াত এখন অৰণ্য আছিলে সেইখন লিখিছিলে অনুৰাধা শৰ্মা পূজাৰীদেৱৰ প্ৰথমখন তেখেতে পোৱা সাহিত্য একাডেমী বঁটা এইখনৰ কাৰণে পালে ইয়াত এখন অৰণ্য আছিলে তাৰপিছত ৰিসেন্টলি 2022ত পাইছিলে ভুল সত্য এইখন লিখিছে মনোজ কুমাৰ গোস্বামীদেৱে আৰু এইখন এখন শৰ্ট ষ্টৰীৰ কিতাপ হয় তো আপোনালোকে এইখিনি মনত ৰাখিব চেষ্টা কৰিব ইম্পৰ্টেণ্টখিনি প্ৰায় কোৱেশ্চন অহা দেখা যায় কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডো হয় যে 2000 যোনটো শেষত একেবাৰে 2022 চনত পাইছে সেইটো ইম্পৰ্টেণ্ট কেতিয়াবা এইবিলাকৰ পৰা কোৱেশ্চন অহা দেখা যায় কেতিয়া আৰম্ভ হৈছিলে প্ৰথমটোতো ইম্পৰ্টেণ্টে যতীন্দ্ৰনাথ দুৱৰাদেৱে তেখেতৰ বনফুল নামৰ কবিতা পুথিখনৰ কাৰণে পাইছিলে আৰু প্ৰায় গোটেইখিনি ইম্পৰ্টেণ্ট ক'ব নোৱাৰি ক'ৰ পৰা কোৱেশ্চন আহিব পাৰে তাৰপিছত আৰু আমাৰ অসমৰ যি সাহিত্যৰ ক্ষেত্ৰত উৎকৃষ্ট বঁটাটো হৈছে জ্ঞানপীঠ বঁটা আমাৰ অসমীয়াত এতিয়ালৈকে 4জনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে যে কোনে কোনে কি পুথিৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছে বা প্ৰথমজন অসমীয়া কোন জ্ঞানপীঠ বঁটা লাভ কৰা তো থ্যাংক ইউ এভৰিৱান